How do you go? তো গাইজ আমি ফাইনেলি আজি ফাংচন চাব যাম ৰাভাসকলৰ কিবা মিটিং আছে বোলে তো ফাংচন বহুত দিন পিছত আহিলোঁ আৰু মানে এনেকৈ দেৰিকৈ ভিডিঅ' হ'ব তো ফাংচন ভিডিঅ' এনজয় কৰক গাইজ তো নতুন এটা ভিডিঅ' লৈ আপোনালোকক স্বাগতম জনাইছোঁ তাতে যাই লগ পাই আছোঁ না কি কৰি গাইজ আমি ফাইনেলি ওলাই গ'লোঁ আমাৰ এইফালে টং দাদা ই আমাক দেখাই পাই থাকা আমাৰ ব্লগত আমাৰ টং দাদা আমাৰ এইফালে টাকলে দাদা হেৰা চুলিটা উঠাই দিব চ' গাইজ আমাৰ এতিয়া আকাশ আমি এতিয়া সন্মিলন যাই আছো ৰাভাৰ সন্মিলন আৰু কিবা কৈ দিব নেকি ৰাভাৰ বিষয়ে মই বেছি নাজানো ৰাভাৰ ড্ৰেছটো এইটো আমাৰ ৰাভাৰ জেকেট হয় মানে হাফ জেকেট এইটো আমাৰ সন্মানীয় আমাৰ এতিয়া আমাৰ আকাশ দা তো ভিডিঅ'টো চাই লওক এনজয় কৰক আমি পুৰা এনজয় কৰিম ভিডিঅ'ত চাই পুৰা নাচিম তো গাইজ ভিডিঅ'টো এনজয় কৰক আমি তাতে যাই লগ পাইছোঁ বাই বাই আমি পুৰা একে পুৰা আমাৰ পুৰা জছ গাইজ এতিয়া আমাৰ বাহিৰত লাগিছে আমাৰ নাম নালা কিবা কবি নেকি নমস্কাৰ বোলো নমস্কাৰ আমাৰ এয়া গাইজ ৰবীন্দ্ৰ How do you go? So guys, আমি ফাইনেলি আহি পালোঁ আমাৰ ফুৰে কৈ দিয়ক খাওঁ দিয়ক আমাৰ টং দাম কৈ দিব কিয় আহিছোঁ আমি মানে আমি ফাংচন চাব আহিছোঁ আমি মিটিং শুনিব অহা নাই কাৰণ বান্দৰ শিল্পা wow চাৰিওদিকে wow নেক্সট আছে so guys ফাইনেলি আমি আহি পালোঁ তো এইবাৰ আমি এটা ভিডিঅ' ৰখাম তাৰপিছত ভিডিঅ' সমাপ্ত কৰি দিম আৰু যাৰ ৰখাম তো ভিডিঅ'টো চাওঁ তো গাইছ আমি ফাইনেলি আহি পালোঁ আমি গৈ আছোঁ গাইছ মানে আহি পালোঁ আজি আমি মানে ৰাভা সন্মিলনত তো আজি বহুত চাই ডাঙৰ হ'ব যাইছে কেনেকুৱা লাগছে ভিউটো আমাৰ গ্ৰুপটো এইটো হয় আমাৰ গ্ৰুপ টেনশ্যন নল'ব পুৰা এতিয়া আমাৰ টং দা আছোঁ মই বৰ্তমান পুৰা মানে পুৰা ডাঙৰ হৈছে আমাৰ চাই থাকক ভিডিঅ'টো বোলো আমাৰ বিদ্যুৎ কাটি দে কিবা ক'ব নেকি ভিডিঅ' লিছে কাটি দি নাই বিল লিছে ভালে হৈছে আমাৰ পাতি দিয়া এতিয়া আমাৰ পিলপিলি ড্ৰাইভাৰ আমাৰ এতিয়া একটা বিদ্যুৎ এই বিদ্যুৎ ক'ব নেকি ক কিবা ৰাভাৰ বিষয়ে ভাল লাগছে আহি বহুত ভাল লাগছে তো ভিডিঅ'টো চাই থাকক বিদ্যুৎ কিবা কয় ৰবীন্দ্ৰ মোৰ ব্লগ ষ্টাৰ্ট কৰাটো এৰাইটো নমস্কাৰ দিছো ব্লগ কি জয় হোক আগে বাঢ়ি যায় আগে বাঢ়ি যায় আইনা গ'লে ভালে হয় ঐ তোমাক তো এটা কথা কি জানা ফাইনেলি মেইন গেটটো আহিছো হয় মোৰ জেকেটে পিন্ধিম নাই এতিয়া পিন্ধিম জেকেটটা খুলুং এতিয়া পিন্ধে আমি ফাইনেলি আহি পালোঁ মেইন গেট দি সোমাই দিলোঁ আমাৰ ৰাভা ড্ৰেছ আমাৰ পুৰা ৰাভা ড্ৰেছটো পিন্ধি ল'লোঁ তো এইবাৰ এনজয় কৰক ভিডিঅ'টো
তোক কিবা কৈ দিম মানে আজি আমাৰ দাদাই গান গাই আছে এতিয়া এইটো এই যে গান গাই আছে আমাৰ গাঁৱৰে হয় ঠাণ্ডা এছ পি ঠাণ্ডা এক ঠাণ্ডা তো এটা গান আপোনালোকক শুনাই দিম তো তাৰপিছত এটা গান শুনে আমাৰ ভিডিঅ' সমাপ্ত হ'ব ঘৰতে আমি পূৰা লগ পাম নে কি কোৱা গাইজ তো ভিডিঅ' এটা এনেকৈ থুলমূল আমাৰ দাদাই আমাৰ ভিডিঅ' থুলমূল নকৰোঁ আজি আমি দীঘলীয়া নকৰোঁ মানে আমি ডাইৰেক্ট আমাৰ এতিয়া বুনবাসী পূজা হয় আমাৰ নামনি অসমৰ চবচে ছেকেণ্ড নম্বৰৰ মেলা হয় তো সেইটো দুখন তো আপোনালোকে এই ভিডিঅ'টো এনজয় কৰক আমাৰ দাদা গান গাই আছে
গাইছ একটা পানী পৰিল আমাৰ একটা বস্তু চাব পৰা এই আমাৰ তলত ঘুমি আছে এই আমাৰ বক্সৰ তলত ঘুমি আছে গাইছ এইটো একটা ঘুমি আছিল এইটো একটা পুৰা পানী আহি গৈছে ফাইনেলি ঘৰত আহি পাই গ'লোঁ তো এই 2টা বজাত আহি গ'লোঁ তো ভিডিঅ'টা চাই কেনেকুৱা লাগিল বা কমেণ্টত ক'বাচোন তো আমাৰতো এনেকুৱাই দেৰি ভিডিঅ' এনেকুৱাই আৰু থুলমূল চব থুলমূল ভিডিঅ' আমাৰ এনেকুৱাই আগাৰ ঘৰত নহয় তো এনেকুৱাই আৰু নেক্সট ভিডিঅ'ত লগ পাইছোঁ এইফালে বুনবাসী পূজা আপোনালোকে জানাই এই জাগাটাৰ নাম ফফল কয় নেকি ময়ো ভালকৈ নাজানো তাতে বিৰাট ডাঙৰ মেলা হয় বুনবাসী পূজা তো এতিয়া এটা ভিডিঅ'ত লগ পাইছোঁ তো লাইক কৰক এই ভিডিঅ'টোত লাইক কমেণ্ট শ্বেয়াৰ ছাবস্ক্ৰাইব চব কৰি দিব নে কি কোৱা গাইছ কি ক'ম তাক আৰু তো লগ পাইছোঁ